হেল্ল' অসমবাসী ৰাইজ, এতিয়া আমি গৈ আছোঁ। খানা আছে আমাৰ গোটেইকেইজনীৰে আছে, গোটেইকেইজনী এতিয়া গৈ আছোঁ আৰু আপোনালোককো এটা ব্লগ দিওঁ বোলো আগবঢ়াওঁ। আজি মই বেলেগ লোকত কেনেকুৱা লাগিছে বোলো বনাং আকৌ মই আকৌ এনেকৈ বজাৰ মাংস ল'লোঁ। কিয় নকৰিম মইহে ভিডিঅ' নকৰিম এতিয়া নকৰিম। তুমি চাই দিয়া গৈ আছোঁ গোটেইবোৰে বজাৰ চজাৰ কৰি হ'ল। আলহী আমাৰ ঐতিহাসিক বিহু হোৱা ঠাই গোসাঁই উলিওৱা ঠাই এখন হৈছে পবিতৰা গেট। আমি গৈ হয় জেগা পাইছোঁ আহি, কিন্তু সিহঁতে বেছি আগুৱাই গ'ল। আমাৰ লোকেশ্যন পাইছোঁ আহি আৰু লগৰ এজনী ঘৰত আহিছোঁ। সকালি ইয়াতে আকৌ এতিয়া ভাল লাগিছে আহিছে দে বাখা দেখিছোন তই আলু কাটা বুলি ইফালে আঁঠু কাৰি বনাই আছে গাইছ, মানে দীঘলীয়াকেতো হেৰিহে মই হেৰিহে কৰিম লাগে। কেনেকুৱা লাগিছে? ভাত বনাইছ? দে বনা মাংস বনাইছে ভাত কুকাৰত। দে আমাৰ ৰান্ধনি কিন্তু বেলেগ পাকৈত দেই, জুইত পুৰা ভাত বনাই। ময়ো পাৰোঁ দেই, ময়ো পাৰোঁ আজি বনোৱা নাই, আজি ৰেষ্ট লৈছোঁ। ৰান্ধনি এদিন লাভ কি কৰিছ? বুঢ়ী হ'ল মই পইচা বেছি দিছিলোঁ। আমাৰ লগৰ এজনী বেছি গেল বা না নেকি? লং 10 টকা দিম। এতিয়া খোৱা বোৱা হ'ল আৰু আমি এতিয়া পবিতৰা বুলি কৈ আছোঁ, যিহেতু আমি লগৰজনী ঘৰ পবিতৰাতে ওচৰতে আৰু, গতিকে এতিয়া পবিতৰা গড় চাবলৈ গৈ আছোঁ। পবিতৰা পালোঁ আহি, কিন্তু গড় বাহিৰত নাই। এইকেইটা গড় পুৰা খাই আছে, কিন্তু মোৰ কেমেৰাটো লাঞ্চহে কৰিছে ন? চৰি লাঞ্চ কৰি আছে। এইকেইটা গড় ইফালে সিহঁতে লাঞ্চ কৰি আছে, কিন্তু মোৰ কেমেৰাটো গোটেই হেৰি হৈ যায়। এইটো ওচৰতে আছে, ক'ত আছে মই দেখাই পিনে কেমেৰাকে
এইটো এইটো দে দে এতিয়া আমি আছোঁ পবিতৰা এটা জিৰণি চৰাত আছোঁ বাৰু জিৰণি চৰা বুলিয়ে কয় আৰু কিনো ক'ম চৰা জিৰণি বোলে আৰু এইকেইটা গড়কেইটা মই জুম কৰি দেখাই আছোঁ এইকেইটা পূৰা খাই আছে মোবাইল চোৱা আজি কোনো চিষ্টেমে নাই পূৰা খাই আছে কোনো কি আছে বাৰু নিজৰ কামত লাগি আৰু পবিতৰা আমাৰ ওচৰৰ পৰা 3 ওচৰত বেছি দূৰ নহয় 2 কিলোমিটাৰো নহয় ওচৰতে আৰু পবিতৰা সিফালে উলমা দলং আছে ভাবিছোঁ আজি পবিতৰা উলমা দলংখনত নাযাওঁ বেলেগ এদিন আপোনালোকক যাই পেলাই দেখাই আছোঁ বাৰু আজি আৰু যিহেতু ওচৰতে গতিকে আহি খাই হয় আৰু আপোনালোকক এদিন দেখাম ভালকৈ পবিতৰাখন দেখাম পাৰিলে চাবলৈও যাম আপোনালোককো দেখাম আৰু ইফালে হৈছে মায়ং পাহাৰ আৰু ইফালে দোকান দিছে পবিতৰা ইয়াতে দোকান দিয়া হৈ আছে আৰু ইফালে আমি গোটেইকেইজনী ইয়াতে আছোঁ ইমান ধুনীয়া বতাহ মাৰি আছে ইমান ধুনীয়া লাগিছে থাকি আৰু সিফালে গোটেই জংঘলবিলাক মানে পবিতৰা অভয়াৰণ্যখন আৰু তাতে গড় চৰবিলাক থাকে আৰু পৰিভ্ৰমী চৰাই পোৱা যায় বহুত বেছি পৰিভ্ৰমী চৰাই আছে আমি গৈছিলোঁ চাবলৈ এবাৰ বহুত বেছি ভাল লাগিছে চৰাই বিভিন্ন ধৰণৰ চৰাই থাকে বহুত বেছি ভাল লাগে যায় আপোনালোককো এদিন দেখাম আৰু ইফালে পূৰা চবেই গড়বোৰে ধুনীয়াকৈ খাই আছে আৰু ইফালে ম'হ আছে বাৰু কিন্তু দেখাবলৈ মোৰ কেমেৰাটো ভাল নহয় জুম কৰিলে ফাটি যায় সেইকাৰণে মই দেখাব পৰা নাই তো এতিয়া আমি অলপ সময় থাকি অলপ পাছত যামগৈ আমাৰ স্কুল লাইন লাগি গৈছে চবেই আনিব লগা হ'লে কেইখন আহে ঠিকে নাই 8খন হ'ব ন চবেই ঘৰলৈ বোলো লৈছোঁ বল যাওঁ কি কৰি আছ তই বল ঘৰলৈ যাওঁ বল ইফালে এখন হৈছে মায়ং পাহাৰ আৰু এইকেইটা হৈছে ঘৰ চাওকচোন খেতি কৰে যে ইয়াতে আৰু এইকেইটা ঘৰতে ৰাখে ইমান মৰম লাগিছে ঘৰকেইটা পবিতৰাতে আছে আপোনালোকে আহিলে দেখিয়ে পাব আৰু এখন দলং আৰু সিফালে পবিতৰা গড়কেইটা সিফালে থাকে ঘৰত বুলি কৈ আছোঁ খানা খোৱা হ'ল পবিতৰা চোৱা হ'ল আৰু ইফালে টুৰিষ্ট আহিছে আমাৰ মাটি আছে আৰু এতিয়া বৰ্তমান আমাৰ ইয়াতে খেতি নকৰে বাৰু যিহেতু ইয়াত খেতি কৰিলে ৰখিব লাগে গড় আহে গতিকে আমাৰ যিহেতু বেলেগত খেতি কৰে দেউতা ইয়াতে ৰখিব আহিব নোৱাৰে গতিকে আমাৰ ইয়াত খেতি নকৰা হ'ল ইমান ধুনীয়া লাগে নহয় দেখিবলৈ গোটেই সেউজীয়া হয় আৰু এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ ইফালে হাই দি আছোঁ আজিলৈ ইমানেই ব্লগটো চাই কেনেকুৱা মানে জনাব এটা সাধাৰণ ভিডিঅ' আপোনালোকৰ আগলৈ দিবলৈ চেষ্টা কৰিলোঁ আৰু পবিতৰাখন আপোনালোকক এদিন ভালকৈ দেখাম আপোনালোকে কমেণ্ট কৰিব যদি পবিতৰাৰ ভিতৰত যাই দেখাব লাগে তেতিয়াহ'লেও দেখাম আপোনালোকক কম পবিতৰাখনৰ বিষয়ে অলপ আৰু আজিলৈ ইমানেই ব্লগটো চালে ইমানখিনি ধন্যবাদ বাই বাই ইফালে এখন আছে হাতীবিল আৰু ইফালেদি পবিতৰা যাব পাৰি আপোনালোকে এটা ৰাস্তা দেখাইছিলোঁ আহোঁতে আৰু ইফালেদি পবিতৰা যাব পাৰি আৰু এইবোৰ হৈছে ৰিজৰ্ট